ওপৰত এখন আইনা হয় মাটিত দি থৈ তেনেকৈ কাটি পেলাই তেতিয়াও এখন মংগাৰ কমাহি ডেকৰ বেনাৰ হয় অৰ্কিডৰ বহুত প্ৰজাতি থাকে তাৰো হৈছে ডেনড্ৰবিয়াম কি খবৰ ভালনে বাৰু বৰ্তমান মোৰ ভাল আৰু আশা কৰিছো আপোনালোকৰো নিশ্চয় ভাল সুইটমনাৰ এটা অন্য ভিডিঅ'লৈ সকলোকে পুনৰবাৰ মই স্বাগতম জনাইছো আজি 6 অক্টোবৰ আজি বুধবাৰ আজিৰ বিশেষ মহালয়া আৰু মহালয়াৰ কাৰণে ৰাতিপুৱাতে উঠিলো খুজকাঢ়িব গলো কিন্তু সেইবোৰ ভিডিঅ' একো নকৰিলো দেই কাৰণ আপোনালোকে ভাবিব এই সদায় সদায় একেবোৰ ভিডিঅ' কি দি থাকেনে সেই যেহেতু আপোনালোকে একেবোৰ বস্তুকে চাব পালে আমনি পাব নিজে হলেও পাম সেই মই সেইবোৰ নকৰিলো আৰু এতিয়া 12:30 বাজিছে আজি এইখিনিৰ পৰাহে ভিডিঅ'টো আৰম্ভ কৰিলো কেতিয়াবা আকৌ কৰিম বাৰু ৰাতিপুৱাতে ভিডিঅ' যেহেতু এতিয়া বিশেষ বুলি নহয় আসলতে মই নিজে এতিয়া আপোনালোকক নিজৰ ফ্যামিলি বুলি ভাবো ফ্যামিলি ভাবো নহয় আপোনালোকে আসলতে মোৰ নিজৰ ফ্যামিলি হয় সেই সকলোবোৰ কথা ডাঙৰ সৰু ভাল লগা বেয়া লগা সুখ দুখ সকলোবোৰ আপোনালোকৰ লগত শেয়াৰ কৰিব পালে নিজৰ মনটো ভাল লাগে আৰু ভাল পাওঁ আসলতে শেয়াৰ কৰি সেই সকলোবোৰ শেয়াৰ কৰিটো থাকোৱে তেন্তে ঠিক আছে আজিৰ ভিডিঅ'টো এইখিনিৰ পৰা আৰম্ভ কৰো ভিডিঅ'টোত কি হয় বাকি দিনটোৰ অলপ চলপ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আশা কৰিছো নিশ্চয় আপোনালোকৰ ভাল লাগিব ভিডিঅ'টো চাই যদি ভাল লাগে লাইক কৰিব শেয়াৰ কৰিব আৰু কমেন্ট কৰি জনাব কেনেকুৱা পালে ভিডিঅ'টো তেন্তে বলক এতিয়া দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰো সম্পূৰ্ণ ভিডিঅ'টো মোৰ লগতে চাই থাকিব এয়া বতৰটো কেনেকুৱা হৈছে চাওকচোন চাৰিওফালে আন্ধাৰ হৈ গৈছে একদম কলা হৈ আহিছে জানো এতিয়া একেবাৰে ডবালবিটা বৰষুণ পৰিব ধাৰাসাৰে তেনেকুৱা লাগিছে মই কিন্তু এনেকুৱা বতৰ বেয়া নাপাওঁ ভালেই পাওঁ আৰু বতৰটো সেইকাৰণে উপভোগ কৰিছো বৰষুণ আহি গ'ল এইটো পাৰ্চেল হয় আৰু এইটো মই মিছোৰ পৰা আনিছিলো আৰু ইয়াৰ আনবক্সিং মই কৰাই নাই ভালকৈ স্যানিটাইজ কৰি লৈছো এটো আজিহে দি থৈ গৈছে তেন্তে বলক ইয়াত কি আছে চাও মানে এতিয়া আনবক্সিং কৰো আৰু আপোনালোককো দেখাও কি আছে এইটো মিছোৰ পৰা মই উডেনৰ মছলা থব পৰাকৈ লৈছো খুব ভাল লাগে বহুত দিনৰ পৰা চাই আছিলো আৰু ইয়াৰ যেটো লক সিস্টেম সেইটো খুব ভাল লাগিছে ইয়া চাওকচোন অলপ ডিজাইনটো বেলেগ ধৰণৰ হে এনেকৈ খুলিব পাৰি ভিতৰত এখন চামুচ আছে আৰু ওপৰত এখন আইনা হয় গ্লাছৰ হয় গ্লাছ নহয় ঠিক অলপমান প্লাষ্টিকৰ টাইপতে আৰু ইয়াৰ লক সিস্টেমটো বহুত ধুনিয়া হয় এইটো এনেকুৱা আৰু এইটো বহুত দিনৰ পৰা ভাবি আছিলো মানে লম প্লাষ্টিকৰ এটা আছে কিন্তু প্লাষ্টিকবোৰ ব্যৱহাৰ কৰিবলৈ আজিকালি অলপমান এৰিছো যেহেতু প্লাষ্টিকটো স্বাস্থ্যৰ কাৰণে ভাল নহয় আৰু এইটো কাঠৰ হয় মই চাই কৰিয়ে লৈছিলো ইয়াত 6টা আছে 6টা খাপ আছে থব পৰাকৈ আৰু এখন চামুচ দি দিছে আৰু এইটো ইয়াত 9টা খাপ আছে 6টা নহয় মোৰ ভুল হৈছিলে 9টা খাপ আছে আৰু এখন চামুচ দি দিছে আৰু এটো এটা এনেকুৱা হিমানটো জোখৰ বহুত বেছি ডাঙৰ নহয় ফটোত অলপ ডাঙৰ লাগিছিলে হিমানটো কিন্তু হৈ যাব আৰু ঠিকে আছে ভাল লাগিছে মোৰ আপোনালোকৰ কেনেকুৱা লাগিলে জনাব একবেলা বৰষুণ পৰিছিল যদিও এতিয়া কিন্তু আকৌ মানে বতৰটো পুৰা মুকলি হৈ গ'ল আৰু এতিয়া 4টা বাজিছে আকাশখন একেবাৰে চাও পুৰা মুকলি হৈ আছে মানে বতৰৰ কোনো ঠিকনা নাই কোনখিনি সময় ৰ'দ আহিব কোনখিনি সময়ত বৰষুণ হ'ব একো ক'ব নোৱাৰি আৰু এটা কথা কওঁ কোনোবাই মোক সুধিছিলে যে মানি প্লান্টটো মাটিত জীয়াই থাকিব নে পানীত জীয়াই থাকিব মই ক'ব বিচাৰিছো যে মানি প্লান্টটো এনেকুৱা এটা প্লান্ট হয় যিটো মাটি আৰু পানী দুইটাতে জীয়াই থাকিব আৰু এইটো মানি প্লান্ট ইয়াৰ এইটো পাতৰ তলত এই এনেকুৱা গাঠিত যদি কাটে মনত ৰাখিব পাতৰ তলত গাঠিত কাটি পেলে সেইখিনি পানীত দি থলেও হি জীয়াই থাকিব নাইবা যদি মাটিত দিয়ে তেতিয়া হলে মাটিটো জীয়াই থাকিব
আৰু কোনোবাই মোক অৰ্কিডৰ কথা সুধি আছিলে এইখিনি অৰ্কিডখিনি আৰু এইটো অৰ্কিডটো ফুলি থকা অৰ্কিডটো নাম হৈছে ডেনড্ৰবিয়াম অৰ্কিডৰ বহুত প্ৰজাতি থাকে তাৰ ভিতৰত এইটো হৈছে ডেনড্ৰবিয়াম আৰু ইয়াৰ প্ৰাইচ 250 টকা যেহেতু এখন নাৰ্সাৰী হয় সকলোৱে গম পাইছে সেইকাৰণে নিশ্চয় আপোনালোকে আহিলে ইয়াৰ পৰা ল'ব পাৰিব নাৰ্সাৰীখন ক'ত আছে সেইটো কথাও মোক সুধি আছিলে নাৰ্সাৰীখন জৰাবাৰী নামৰ ঠাইত আছে জৰাবাৰী হ'ল চৰাইবাহী আৰু বাৰপূজীয়াৰ মাজৰ এখন ঠাই য'ত মনালিসা নাৰ্সাৰী বুলি বাহিৰত সাইনবোৰ্ড মাৰাই হৈ আছে গতিকে ইচ্ছুকসকলে আহিব পাৰে চাব পাৰে আৰু ইচ্ছা কৰিলে বা ভাল লাগিলে কিনিব পাৰে আজি হয়তো আপোনালোকে থাম্বনেইলখন দেখি ভাবিছে যে বিশেষ কিবা এটা দেখুৱাম কিবা এটা দেখাম বুলি কৈছিলোঁ বলকচোন চাওঁ সেই বিশেষ প্ৰস্তুতি কিহৰ কাৰণে চলিছে আপোনালোকক এতিয়া দেখাই দিওঁ আৰু সেই আজিৰ বিশেষ বস্তুটো হ'ল এইখন এখন কম্পিউটাৰ ইনষ্টিটিউটৰ বেনাৰ হয় আৰু এইখন মোৰ হাজবেণ্ডৰ হয় আৰু এইখন মোৰ হয় ওচৰৰ পৰা মই দেখাই দিছোঁ এইখন সুইটমনা কেক হাউচ আৰু মানে যিহেতু মই কেক বনাওঁ আৰু আইচিং কেকবোৰ অৰ্ডাৰ লওঁ সেইকাৰণে সৰুকৈ প্ৰথমবাৰৰ বাবে এইখন বেনাৰ বনাই ল'লোঁ পিছে হাজবেণ্ডৰ এখন প্ৰথমবাৰ নহয় দেই তেখেতৰ অলৰেডি বেনাৰ বনোৱা হৈ আছে লগোৱা হৈ আছে কিন্তু এখন নতুনকৈ বনাই পুৰণা বেনাৰখনৰ সলনি কৰি পেলাই এইখন তাত লগাবহে চ' আপোনালোকক এবাৰ দেখাই দিলোঁ কিন্তু মোৰ নামেৰে এখন সুইটমনা কেক হাউচৰ যিখন বেনাৰ সেইখন সম্পূৰ্ণ মানে নতুন প্ৰথমবাৰৰ বাবে বনোৱাইছোঁ এনেকৈ বেনাৰ যিহেতু মই কোনো ধৰণৰ দোকান ৰুম লোৱা নাই সেইকাৰণে ভাবিছোঁ ঘৰৰ পৰাই প্ৰথম ষ্টাৰ্ট কৰোঁ আৰু অলৰেডি কৰিছোঁৱেই সেয়া ইয়াত দুখন আছে আৰু দুইখন একেই হয় সেয়ে ভাবিলোঁ ঘৰৰ পৰা ষ্টাৰ্ট কৰি চাওঁ আৰু এওঁৰ এইটো ব্ৰিলিয়েন্স কম্পিউটাৰ ইনষ্টিটিউট হয় আৰু এইখিনি কোৰ্চ আছে তলত ফোন নাম্বাৰো দিয়া হৈ আছে মৰিগাঁৱতে আছে মৰিগাঁও হাই ছেকেণ্ডেৰী সন্মুখতে আছে আৰু এইখন কেকৰ বেনাৰখনো ইয়াত মই হোম ডেলিভাৰীও দিম মোৰ ঘৰৰ পৰাও নিব পাৰিব বৰ্তমান যিহেতু মই কোনো ধৰণৰ দোকান ৰুম বা তেনেকুৱা লোৱা নাই আৰু এইয়া তলত ফোন নাম্বাৰ দিয়া হৈ আছে যদি কাৰোবাক লাগে কণ্টেক্ট কৰিব পাৰে আৰু ইফালে এয়া বাইদেৱে কি কৰি আছে এইখন মহাৰ কম্পিউটাৰ চেণ্টাৰ বেনাৰ হয় আৰু এখন মাহীৰ কেকৰ বেনাৰ হয় আৰু এখন আছে ইয়াত মাহী কিন্তু ধুনীয়া কেক বনায় আপোনালোকে যদি অৰ্ডাৰ দিয়ে ইয়াত নম্বৰ আছে দিব পাৰে মজা কেক বনায় আপোনালোকৰ কেনেকুৱা লাগিছে ক'ব দেই বেনাৰ কেইখন বাই এইখিনিতে মই আৰু এটা প্ৰশ্নৰ উত্তৰ আপোনালোকক দি লওঁ আপোনালোকৰ বহুতে মোক সুধি আছিলে যে মোৰ হাজবেণ্ডে কি কৰে চ' মই আগতে এবাৰ কৈছোঁ প্ৰথম মই Q&A এটা কৰিছিলোঁ তেতিয়া মই তাত কৈছিলোঁ কিন্তু আজি মই আকৌ কৈছোঁ তেখেতে বিজনেছ কৰে তেখেতৰ কম্পিউটাৰ ইনষ্টিটিউট আছে 2007 চনতে আৰম্ভণি কৰিছিলে আপোনালোকে বেনাৰকেইখনটো দেখিছে আৰু লগতে ধাবা এখনৰ কামো কৰি আছে বৰ্তমান ধাবাখনৰ কাম সম্পূৰ্ণ হোৱাগৈ নাই যেতিয়া সম্পূৰ্ণ হ'ব তেতিয়া মই সেয়াও বাৰু দেখাই দিম আৰু সেইকাৰণে তেওঁৰ প্ৰথম নহয় কিন্তু মোৰ বাবে প্ৰথম কিবা এটা মানে এনেকুৱা পদক্ষেপ মানে লৈছোঁ বহুত ভাল লাগিছে মনটো ভাল লাগি আছে এতিয়ালৈকে বহুতখিনি কেক মই ঘৰৰ পৰা অলৰেডি দিছোঁ আৰু হোম ডেলিভাৰীও কৰিছোঁ কেইবাটাও বেনাৰখন লগাই চাওঁ তাৰপিছত হয়তো আৰু আগবাঢ়ি যাব পাৰোঁ তেনেকৈ আপোনালোকে আশীৰ্বাদ কৰিব যাতে মই আগুৱাই যাব পাৰোঁ আৰু এতিয়া 9টা বাজি গ'লেই পাকঘৰত ভাত পানী বনাই কৰি হৈ গ'ল মায়ে বনাইছে আজি ভাত বলকচোন চাই লওঁ মায়ে আজি কি বনাইছে পাকঘৰত লাইটৰ পোহৰটো কম কাৰণে ভিডিঅ'টো বৰ এটা বিশেষ ভাল নহ'ব আৰু কি বনাইছে চাওঁ আহক মায়ে এইফালে বনাইছে ভেদাইলতা আৰু মচুৰ দাইলেৰে বৰ এইটো খাই খুবেই ভাল লাগে বিৰাটেই টেষ্টি হয় আৰু এইফালে বনাইছে বন্ধাকবিৰ চব্জি আজি নিৰামিষ বনাইছে মায়ে আৰু ইমান ধুনীয়া টেষ্টি বনাই যে নিৰামিষ ভাতকেইটা খায়ো খুব ভাল লাগে আৰু এইফালে বনাইছে দালি আৰু দালিত স্কচ দিছে এয়া আৰু আজি পাঁচফোৰণেৰে তেল মাৰিছে পিঁয়াজৰ ব্যৱহাৰ কৰা নাই যেন পাইছোঁ
আৰু এইফালে ভাত আছে সিম্পলকৈ বনাই যদিও খাবলৈ খুব ভাল লাগে মাৰ হাতৰ ভাত খাজ ভাত পানী খাই কৰি আজৰি হলো আৰু এতিয়া 10:30 বাজিছে শুবলৈ আহিছো আজি অলপমান গৰমে পৰিছে এতিয়া ঠিক আছে তেন্তে আজি ভিডিওটো আৰু দীঘলীয়া নকৰো ভিডিওটো ইমানতে সামৰিলো ভিডিওটো কেনেকুৱা লাগিলে আপোনালোকে মোক জনাবলৈ নাপাহৰিব মোক কমেন্ট কৰিব আৰু যদি ভাল লাগিলে তেন্তে প্লিজ লাইক এটা কৰি দিব আৰু যি সকলে মোৰ চেনেলত আজি নতুনকৈ আহিছে বা প্ৰথমবাৰৰ বাবে আহি মোৰ ভিডিও চাইছে তেওঁলোকে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু সাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল বাটনটো প্ৰেছ কৰি অল কৰি দিব যাতে মোৰ চেনেলত আহিবলগীয়া সকলোবোৰ ভিডিওৰ নটিফিকেশন অতি সোনকালে আপোনালোকে পাই যায় তেন্তে আজিলৈ আহো পুনৰ লগ পাম এটা নতুন ভিডিওৰে তেতিয়ালে সকলো ভালে থাকিব ভিডিওটো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ লাভ ইউ ফ্ৰেণ্ডছ বাই